মানুহৰ কাপোৰ কানি পুৰণি হয়, মানুহৰ বয়স বাঢ়ে, কিন্তু মানুহৰ মনটো সদায় নতুন হৈয়ে থাকে। মানে নতুন কৰি ৰাখিব লাগিব। এই পৃথিৱী বৰ সহজ নহয়, আৰু পৃথিৱীত জন্ম লাভ কৰাটো এটা বৰ শুভ লক্ষণৰ কথা। আপুনি যে পৃথিৱীলৈ আহিছে, আপোনাৰ দ্বাৰা পৃথিৱীয়ে নিশ্চয় কিবা ভাল কথাই চিন্তা কৰিছে যে ভাল কাম হওক। আপুনি এজন শুদ্ধ অন্তৰৰ শুভচিন্তক ব্যক্তি হওক, এই পৃথিৱী আশা কৰে। গতিকে এটা কথাই মনত ৰাখিব যে মানুহৰ চব বস্তু পুৰণি হ'ব পাৰে, কিন্তু মনটো সদায় নতুন হৈয়ে থাকে। মনক নতুন কৰি সজীৱ কৰি ৰাখিব। আপোনাৰ কুশল মংগল কামনাই 10জনৰ উপকাৰ হ'ব। আপুনি যদি শুভচিন্তক হয়, আনৰ সমস্যা নিশ্চয় সমাধানৰ কাৰণে আপুনিও সৎবুদ্ধি সৎচিন্তা আগবঢ়াব পাৰে। এয়া আপোনাৰ কল্যাণকামী মনৰ কথা। পুৱা শুভেচ্ছা জনালোঁ সকলোলৈকে।